মুখ্যমন্ত্ৰী সমগ্ৰ উন্নয়ন যোজনা অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত ট্ৰেক্টৰ বিতৰণ 183খন ট্ৰেক্টৰ বিতৰণ কৃষকসকলক ইয়াৰ পিছতেই বিতৰণ হ'ব পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচত গুৱাহাটী DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা ৱুছু চেম্পিয়নশ্বিপৰ সামৰণি 66 ওজনৰ অনুৰ্ধ খেলত কাৰ্বি আংলঙৰ পৰা সংবাৰী টিমুংপিৰ তামৰ পদক লাভ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুৰণি সচিবালয় আলোচনা কক্ষত নগৰ আৰু গাঁও উন্নয়ন বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্য কাৰ্যবাহী সদস্যৰ পৰ্যালোচনা সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে ৰাজ্যৰ আন জিলাৰ লগতে কাৰ্বি আংলঙতো বিজেপি চৰকাৰে কৃষি ক্ষেত্ৰত উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কৰিছে কৃষকসকলৰ স্বাৰ্থৰ বাবে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী উন্নয়ন যোজনা অধীনত জিলা কৃষি বিভাগত 6 আগষ্টত দুখীয়া কৃষকসকলক বিতৰণ কৰে 183খন ট্ৰেক্টৰ জিলা কৃষি কাৰ্যবাহী অভিযন্তা কেম্পাছৰ প্ৰাংগণত মুখ্যমন্ত্ৰী সমগ্ৰ উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ বিতৰণ অনুষ্ঠান মুকলি কৰে মুখ্য অতিথি হিচাপে যোগদান কৰা পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাঙে মন্ত্ৰী চুমৰংহাং আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অনুষ্ঠান মুকলিৰ পিছতেই ট্ৰেক্টৰত উঠি অকণমান ট্ৰেক্টৰত বহি ট্ৰেক্টৰৰ চাবি হিতাধিকাৰীৰ হাতত অৰ্পণ কৰে আনহাতে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কেৱল বহিয়েই ক্ষান্ত হোৱা নাই এয়া আপোনালোকে দেখিবলৈ পাইছে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কেনেকৈ দুয়োফালে দুগৰাকী MSC ক্ৰমে ৰাম সিং টিমুং আৰু পবিত্ৰ ৰংপিক লগত উঠাই হাঁহি হাঁহি চলাইছে ট্ৰেক্টৰ এয়াহে আমাৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাং কোনোতেই পিছ পৰি থাকিবই নোখোজে আনপিনে পিছপৰা কাৰ্বি আংলং জিলাতো কৃষি ক্ষেত্ৰত উন্নয়ন সাধনাৰ অংশ হিচাপে বিতৰণ কৰা হয় 183 গৰাকী হিতাধিকাৰীৰ মাজত 183খন ট্ৰেক্টৰ মোৰ লগত একেলগে ট্ৰাইবেল অট'নমাছ কাউন্সিল সন্মানীয় অধ্যক্ষ আৰু লগতে ডেপুটি চেয়াৰমেন আৰু লগতে সন্মানীয় কাৰ্যবাহী সদস্য সন্মানীয় MEC প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু ডিপাৰ্টমেণ্ট অফিচাৰ লগত লৈ SP DC লগত লৈ সেই এৰিয়া আমি গৈ আমি তাৰ অভাৱ অভিযোগবিলাকক ৰাইজৰ আগত আমি অপেন ডিছকাশ্যন অপেন ইণ্টাৰেকশ্যন তাৰ অভাৱ অভিযোগ কি আছে ৰাইজৰ আগত অলপ আলোচনা কৰি আমি কি আঁচনি গ্ৰহণ কৰিম কি আঁচনি ল'ব লাগে তাৰ অভাৱ অভিযোগ পূৰণ কৰাৰ স্বাৰ্থত আমি অহা 17 তাৰিখে আমি গৈ আছো কাৰ্বি আংলং গৈ সিংহাসন পাহাৰ গৈ আমি ৰাইজৰ লগত একেলগে বহি সেই অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে ৰাইজৰ আগত আমি একেলগে ভাত খাম ডাইনিং টেবুল নহয় ৰাইজৰ লগত আমি একেলগে বহি আলোচনা কৰি তাতে ভাত খাম আৰু সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে আমি অন দ্য স্পট আমি চেষ্টা কৰিম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ কৰিব লাগিব ৰেভিনিউবিলাক আমি কালেক্ট কৰিব লাগিব এইটো নোহোৱাৰ কাৰণে এতিয়া আমি যিমানখিনি ট্ৰেক্টৰ পাব লাগিছিল প্ৰায় 3000টা ৰেভিনিউ ভিলেজ আছে আমাৰ কিন্তু এতিয়া 883টা ৰেভিনিউ ভিলেজ দেখুৱাৰ কাৰণে আমি মাত্ৰ 883টা ৰেভিনিউ ভিলেজৰ ক্ষেত্ৰতহে আমি ট্ৰেক্টৰ পাব পাৰিম কৰবাত 3টা এপ্লিকেশ্যন কৰবাত 4টা এপ্লিকেশ্যন আছে কিন্তু তেওঁলোকে এটা ৰেভিনিউ ভিলেজত এখনকৈহে পাব কৃষি ক্ষেত্ৰ উন্নয়ন তথা কৃষকসকলৰ আৰ্থ-সামাজিক দিশ উন্নয়নৰ লক্ষ্যৰে বিতৰণ কৰা হয় ট্ৰেক্টৰ 6 জুলাইত পূব কাৰ্বি আংলঙত এই বিতৰণ অনুষ্ঠানৰ পিছতেই এই ধৰণৰ পৰৱৰ্তী কাৰ্যসূচী লোৱা হ'ব পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচত উল্লেখ্য এই ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানত পৌৰহিত্য কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৃষি জিলা কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ
আজি কাৰ্বি আংলং জিলাত কাৰ্বি আংলং আজি টোটেল কাৰ্বি আংলঙত আমি ৰেভিনিউ ভিলেজ বৰ্তমানলৈকে এপ্লিকেশ্যন আমি পাইছোঁ 883 আজি যিবিলাকক ইয়াত আহিছে এপ্লিকেশ্যন আহিছে আৰু এপ্লিকেশ্যন নকৰাও আছে এপ্লিকেশ্যন নকৰা আমি এগ্ৰিকালচাৰ মন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ সেইদিনা এনচিল ফাইনেন্স মিনিষ্টাৰৰ লগত আলোচনা কৰিছোঁ টোটেল 225টো আমি এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই জিৰ' এপ্লিকেশ্যন সেইবিলাকক ফিল আপ কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু অসম চৰকাৰৰ পৰা সেইটো দিছে সেইটো দিম বুলি কৈছে প্ৰতিশ্ৰুতি দিছে বৰা ডাঙৰীয়াক গতিকে আজি আমাৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী মাইন্স উন্নয়ন মন্ত্ৰী ডাঙৰীয়া তেখেত আহি আজি উদ্বোধন কৰিছোঁ আনুষ্ঠানিকভাৱে কাৰ্বি আংলং কৃষকবিলাকক পূৰণ কৰা স্বাৰ্থত আজি আমি কৰিছোঁ আজি ভাল লাগিছে যে কৃষকসকলে ট্ৰেক্টৰ যিটো সুবিধা সেই ট্ৰেক্টৰৰ সুবিধাটো পাইছে পাবলৈ সক্ষম হৈছে আৰু কাৰ্বি আংলং জিলাত কৃষিৰ ক্ষেত্ৰত এনেই আগৰণুৱা কৃষিৰ লগতে আমাৰ যিটো ধান খেতিৰ লগতে অন্যান্য খেতিসমূহো ইয়াত হয় আৰু বহুত উৎপাদন হয় গতিকে আজিৰ এই বিতৰণ ব্যৱস্থাটোৱে আমাৰ কৃষকসকলক উৎসাহিত কৰিব মংগল ইংহে ৰিপৰ্ট কাট নিউজ গুৱাহাটী DTRP ইনডোৰ ষ্টেডিয়াম RG বৰুৱা স্পৰ্ট কমপ্লেক্সত 15 সংখ্যক সাব জুনিয়ৰ জুনিয়ৰ আৰু 22 সংখ্যক সিনিয়ৰ সদৌ অসম আন্তঃজিলা wusu চেম্পিয়নশ্বিপ খেলখন যোৱা 1 আগষ্টৰ পৰা আৰম্ভ হয় আৰু খেলখন 5 আগষ্টত সফল সামৰণি পৰে 15 সংখ্যক সাব জুনিয়ৰ আৰু জুনিয়ৰ আৰু 22 সংখ্যক সিনিয়ৰ সদৌ অসম আন্তঃজিলা wusu চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখন ক্ৰমান্বয়ে যোৱা 1 আগষ্টৰ পৰা অনুষ্ঠিত হয় আৰু 6 আগষ্টত পৰে সফল সামৰণি DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত এই চেম্পিয়নশ্বিপ খেলখনত 80 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে কাৰ্বি আংলঙৰ পৰা যোৱা দলটিৰ ভিতৰত সংবাৰী টিমুংপিয়ে তামৰ পদক লাভ কৰিছে আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিতব্য wusu চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে সংবাৰী টিমুংপিক ইতিমধ্যে নিৰ্বাচিত কৰা বুলি বাতৰি পোৱা গৈছে এয়া নিশ্চয় জিলাবাসীৰ বাবে আনন্দৰ খবৰ উল্লেখ্য কাৰ্বি আংলঙৰ পৰা wusu কোচ প্ৰদীপ টিছো আৰু নেশ্যনেল ৰেফাৰী ঘন তেৰাঙৰ নেতৃত্বত গৈছিল কাৰ্বি আংলঙৰ wusu দলটি বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুৰণা সচিবালয়ৰ আলোচনা কক্ষত অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত উপাধ্যক্ষ ৰিতেশ ইংহি কাৰ্যবাহী সদস্যসকল MEC সকল নগৰ আৰু গাঁও উন্নয়ন বিভাগৰ বিষয়ববীয়াসকলৰ লগতে পৰিষদৰ মুখ্য সচিব মহাদানন্দ হাজৰিকা প্ৰমুখ্যে বিভাগীয় সচিব উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুৰণি সচিবালয় আলোচনাৰ কক্ষত অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত উপাধ্যক্ষ ৰিতেশ ইংহি কাৰ্যবাহী সদস্যসকল MEC সকল নগৰ আৰু গাঁও উন্নয়ন বিভাগৰ বিষয়ববীয়াসকলৰ লগতে পৰিষদৰ মুখ্য সচিব মহাদানন্দা হাজৰিকা প্ৰমুখ্য বিভাগীয় সচিব উপস্থিত থাকে এই পৰ্যালোচনা সভাত বিভাগৰ জৰিয়তে নগৰসমূহৰ উন্নয়ন কাৰ্যকলাপৰ অগ্ৰগতিৰ সম্বন্ধে আৰু অনাগত কাৰ্যসমূহ সফল সম্পাদনৰ বিষয়ে বিস্তৃত আলোচনা বিলোচনা হয় ডংকামুকম উপ আৰক্ষী চকীৰ অন্তৰ্গত নাম তৰাডুবিত অঘটন গামোচাৰে ডিঙিত বান্ধি ঘৰৰ ছালৰ বাটামত ওলমি আত্মহনন কৰে এগৰাকী বোৱাৰীয়ে কৃষ্ণা লস্কৰ বয়স 18 বোৱাৰীগৰাকী তৰাডুবিৰ নিবাসী চন্দন মগৰৰ পত্নী কম বয়সীয়া এই বোৱাৰীগৰাকীয়ে কি কাৰণেনো আত্মহননৰ দৰে কঠোৰ পথ বাছি ল'লে তাকে লৈ সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য পশ্চিম কাৰ্বি আংলঙৰ নাম তৰাডুবিৰ নিবাসী চন্দন মগৰৰ পত্নী কৃষ্ণাই 5 জুলাইৰ সন্ধিয়া প্ৰায় 6 বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ আত্মহননৰ কাণ্ড সংঘটিত কৰে পৰিয়ালৰ সদস্যৰ মতে পতি পত্নী দুয়োৰে মাজত নাছিল কোনো কাজিয়া পেচাল কিন্তু ভিতৰি কিবা লাগিছিল নেকি সেই বিষয়ে তেওঁলোকে ক'ব নোৱাৰে কৃষ্ণাৰ এই মৃত্যুৰ ঘটনাই পৰিয়ালটোৰ লগতে গাঁওখনক দুখত ম্ৰিয়মান কৰি তুলিছে উল্লেখ্য যে এই ঘটনাৰ সংক্ৰান্তত
আৰক্ষীৰ তদন্ত অব্যাহত আছে। গিৰিয়েকজন ইয়াত উপস্থিত হোৱা নাই কিহৰ কাৰণে? কালি মানে সেই মানে বস্তু ঘৈণীয়েক মৰিছে যে মানে অচেতন হৈ গৈছে মানে বেহুচ হৈ গৈছে তাৰ চিলাইন দিয়া হৈছে ঘৰত কিবা হাই কাজিয়া কিবা এটা আছে? আমি গম পোৱা তেনেকুৱা ধৰণৰ একো ডাঙৰ হাই কাজিয়া হোৱা নাই, কিন্তু হাজবেণ্ড ৱাইফৰ মাজত কিবা অলপ চাগে হেৰি হৈছে নেকি এইটো ইমান আমি গম পোৱা নাই। নিজৰ কিবা হাজবেণ্ডে মাইকীজনীক মানে মৰম চেনেহ আছে নে নাই? আছে লাভ মেৰেজ। মংগল ইংঘে ৰিপৰ্ট কাৰ্ড নিউজ। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি। Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তই কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। বোকাজান মহকুমাৰ বহু স্থানত হৈছে জলমগ্ন। বিগত কেইবাটাও দিনে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানপানীয়ে প্লাবিত কৰিছে বহু বিস্তৃত অঞ্চল। পানীত বুৰ গৈছে বৃহৎ অঞ্চলটোৰ খেতি মাটি। হাহাকাৰ হৈছে কৃষক ৰাইজৰ। বোকাজান মহকুমা এলেকাৰ ৮০% লোক কৃষিজীৱী। যদিও খেতিয়কসকলে খেতি কাৰ্যৰ বাবে জিলাখনত বিয়াগুম জলসিঞ্চন বিভাগটো থাকোঁতেও নিৰ্ভৰ কৰিবলগীয়া হয় বৰষুণৰ পানীৰ ওপৰতেই। এইবাৰ কম বৰষুণৰ বাবে অনেক খেতিয়কে সময়মতে খেতি কাৰ্য আৰম্ভ কৰিব নোৱাৰি পলমকৈ আৰম্ভ কৰে খেতি কাৰ্য। কিন্তু বিগত কেইবাদিনত হোৱা মুখলধাৰ বৰষুণত দাঁতি কাষৰীয়া নৈ উপনৈসমূহৰ বাঢ়নি পানীয়ে কৰাখিনিকো বুঢ়াই পেলাইছে। ফলত খেতিয়ক ৰাইজৰ হৈছে হাহাকাৰ। সিডিপি নৈৰ লগতে দাঁতি কাষৰীয়া উপনৈসমূহৰ বাঢ়নি পানীৰ ফলত এলেকাত থকা একমাত্ৰ স্কুলখন বন্ধ কৰি ৰাখিবলগীয়া হৈছে। জিলাখনত থাকোঁতে আছে কৃষি বিভাগ, জলসিঞ্চন বিভাগ, আছে মাত্ৰ চৰকাৰী হিচাপৰ বাবেহে। আনহাতে এই বিপদৰ সময়ত ৰাইজৰ খবৰ ল'বলৈ উপস্থিত হোৱা নাই কোনো বিভাগীয় বিষয়া, কৰ্মচাৰী তথা ৰজাঘৰীয়া। হাহাকাৰ আৰু অনিশ্চয়তাত দিন কটাই আছে অঞ্চলটোৰ খেতিয়ক ৰাইজে। লংকাত নিশা হ'লেই চলে বালি কঢ়িওৱা ট্ৰাকৰ অটপালি। লামডিং লংকা পথাৰে অহা দ্ৰুতবেগী AS248044 নম্বৰৰ বালি ট্ৰাকৰ খুন্দাৰ পৰা কথমপি প্ৰাণ ৰক্ষা বাইক আৰোহীৰ। একাংশ লোকৰ অভিযোগ নিশা হ'লে বন বিভাগ আৰু একাংশ দুষ্ট চক্ৰৰ মিলিভকত লংকাত চলাই আহিছে বালিৰ ৰমৰমীয়া বেহা। আৰু এই বেহাৰ অংশস্বৰূপ নিশা হ'লে বালি কঢ়োৱা ট্ৰাকসমূহৰ চলে এনে ধৰণৰ ভয়ংকৰ তাণ্ডৱ। হুজা জিলাৰ লংকাত নিশা হ'লে বাঢ়ি আহে বালি কঢ়িওৱা ট্ৰাকৰ তাণ্ডৱ। লামডিং লংকা পথে অহা বাইক আৰোহী বালি কঢ়িওৱা দ্ৰুতবেগী ট্ৰাকৰ খুন্দাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে। কথমপি প্ৰাণ ৰক্ষা পৰা বাইক আৰোহীজনৰ নাম জীৱন দাস। পিছত ট্ৰাকখনত লংকাৰ ১ নং গেটৰ সমীপত উক্ত বালি ভৰ্তি ট্ৰাকখন ৰখাই থোৱা অৱস্থাত পাইগৈ ট্ৰাকখন। ট্ৰাক চালকৰ সৈতে বাইক আৰোহীৰ মাজত প্ৰথমে তৰ্কাতৰ্কি, পিছত হয় হতাহতি। এই ঘটনাত গম পাই পিছত বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হয়। এই ঘটনাত একাংশ লোকৰ অভিযোগ নিশা হ'লে বন বিভাগৰ লগত মিলি একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিনে চলাই আহিছে লংকাত এইদৰে বালিৰ ৰমৰমীয়া বেহা।
দাদা আপোনাৰ নামটো জীৱন দাস। কি হৈছিলে ঘটনাটো ঘটনাটো হ'ল যে এই পোষ্ট অফিচৰ পৰা সিহঁক মানে ছাইড বিচাৰে আমাৰ নিশ্চয় ছোৱালী আছিল পিছফালে বজাৰ যাওঁ সেই ছাইড নিদিয়ে আৰু আমাক খুন্দা মাৰিব বিচাৰি আছে আমি হয় নহয় ইফালে যাওঁ সিফালে যাওঁ সি ছাইডে নিদিয়ে মানে আপোনাক আজি প্ৰায় মানিব বিচাৰিছিল অঁ আপোনাৰ গাড়ীটো উঠাই দিব বিচাৰিছিল অঁ গাড়ীখনত কি আছিলে বালি কিমান চিএম হ'ব বালি এইটো নেজানো চালান পাইছোঁ এতিয়া 7 CM লগাইছে চালানত 7 CM আছে বালি কিমান আছে এইবিলাক মই নেজানো হয় 15 CM হ'ব পাৰে 15 CM হ'ব অঁ এইটো অবৈধ কিবা গোপন বুজাবুজি আছে বুলি হয় নেকি আপুনি হ'ব পাৰে 7 CMৰ চালান কাটি 15 CM বালু আনে ফৰেষ্টাৰ আহিছে অঁ ফৰেষ্টাৰ মাটি বালিবিলাক পেলাব বিচাৰি আছে ফৰেষ্টাৰে বালি পেলাব দিছে দিয়া নাই মানে হেৰিৰ সামনে পেলাই আছে ফৰেষ্টাৰে একো কোৱা নাই এতিয়াও আছে বালি চাওক ঠিক আছে এই ঘটনাৰ পিছত কি ৰূপ লয় সেয়া আহিবলগীয়া সময়তহে ক'ব পৰা যাব লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা নীলিপ পৰিষদীয় সমষ্টি কয়লামাটি বজাৰ প্ৰাংগণত 6 আগষ্টত অনুষ্ঠিত হৈ যায় কংগ্ৰেছৰ বিশাল জনসভা কংগ্ৰেছৰ এই বিশাল জনসভাত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ক্লেংডুং ইংটিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে প্ৰাক নিৰ্বাচন সভা বুলি নকলেও স্পষ্ট যে কয়লামাটি বজাৰ প্ৰাংগণত এই বিশাল জনসভা সাংসদ নিৰ্বাচনৰ কুচকাৱাজ সময় আহিলে ৰণক্ষেত্ৰত জপিয়াই দিব পৰাকৈ ৰণনীতে এতিয়াৰে পৰা বোকাজনৰ প্ৰাক্তন বিধায়ক ক্লেংডুং ইংটিৰ নেতৃত্বত এই বিশাল সভা অনুষ্ঠিত কৰা হৈছে জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী কাদম তেৰাংপি প্ৰমুখ আঙুলিৰ মূৰত লিখিব পৰা কেইগৰাকীমান নেতাৰ বাহিৰে কিন্তু প্ৰাক্তন বিধায়কগৰাকীৰ নেতৃত্বত অনুষ্ঠিত এই বিশাল সভাত পৰিলক্ষিত নহল জিলা কংগ্ৰেছৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাসকলক আমি আপোনাক পাব পাৰে আৰু এইটো এটা প্ৰক্ৰিয়া আমাৰ কংগ্ৰেছত যদি ইলেকশ্যনৰ আগত নতুনকে পোলিং বুথ দিয়া হৈছে তো আমি ইয়াত গৈ আমি এটা পোলিং বুথ কংগ্ৰেছ কমিটি ফৰ্ম কৰা হয় সেইটো আমাৰ মানে একটা গ্ৰাছৰুট লেভেল বুলি আপোনালোকে ক'ব পাৰে পোলিং বৰ্ডত সেই কাৰণৰ কাৰণে আমি প্ৰথম কৰিবৰ কাৰণে আমি ইয়াত আহিলোঁ আৰু মেইন আমাৰ মিটিঙৰ উদ্দেশ্যটো সেইটোৱে আৰু আমি চামাৰাইজ কৰি দিছোঁ আৰু যোৱাবাৰ MP ইলেকশ্যন পৰা এইবাৰ MP ইলেকশ্যন কিমানকে এইটো অংকটো পোলিং বুথ আৰু ভোটাৰছবিলাক চেঞ্জ হৈছে যোৱাবাৰ MP ইলেকশ্যন আমাৰ টোটেল বোকাজান এলেয়ত এইটো নহয় যাহক এইখন সভাতে আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে 3খনকৈ নতুন পলিং ষ্টেচন গঠন কৰা হয় ক্ৰমে লাংছো মেপি বৰজান আৰু খানাৰীত উল্লেখ্য 5 শতাধিক স্থানীয় সমৰ্থক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই সভাত ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰেন সিংনা মণ্ডল কংগ্ৰেছ কমিটিৰ ৰাজেন ইংটি নীলিপ মণ্ডল কংগ্ৰেছ খগেন ইংটি জিলা মহিলা কংগ্ৰেছৰ কাদম তেৰাংপি BMP সৰুপথাৰ নিপেন চাংমা আৰু সোণালী তেৰণপি প্ৰমুখ অঞ্চলটোৰ বহু কেইগৰাকী গাঁওবুঢ়াসকল উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাপ নিউজ আজিৰ অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছোঁ ধন্যবাদ